গণপ্ৰযুক্তি বিশ্ববিদ্যালয়ৰ আজি এই সভাত উপস্থিত থকা সভাপতি মহোদয়ৰ সমীক্ষে শিক্ষাগুৰুসকল, মৰমৰ দাদা বাইদেউ আৰু মোৰ বন্ধু বান্ধৱীসকল, মোৰ নাম শ্ৰী ডলি বৰা। মই তাঁতিবাহৰ পৰা আহিছোঁ। মই PNAৰ পৰা হায়াৰ ছেকেণ্ডেৰী পাছ কৰি আহিছোঁ। তোমাৰ হবি? মই নৃত্য কৰি ভাল পাওঁ, গান গাই ভাল পাওঁ। মই বেয়া পোৱা কাম আচলতে একোৱেই নাই। এতিয়া কি কৰিবা? গান গাবা, নাচিবা, কি কৰিবা? তুমিয়ে কৰা। নৃত্য কৰিবা। নৃত্যটো আমি চিলেক্ট কৰি দিম ন? তুমি নিজে কৰিবা। আমিহে ফিক্সেছটো পাতিছোঁ তোমালোকৰ নাম্বাৰ বোলে আমি কৰি দিম নেকি? না আমি চিলেক্ট কৰি দিম, আমি চিলেক্ট কৰি দিম। না কম্পিটিশ্যন কৰা নাই, প্ৰেক্টিছটো নালাগে, কম্পিটিশ্যন কৰা নাই। আমি চিলেক্ট কৰি দিম, তুমি নাচিবা। ঠিক আছে? ফুটবলৰ নাচটো দিলে ৰাস ৰাস চাইছ নাই এবাৰ? ৰাস ৰাস চাইছ নহয়? নতুনকৈ এটা ডান্স আহিছে পুৰণা ভাল এইটো ৰবাদে অকণমান ৱেইট কৰা, মনত পেলোৱা আজি ডলি, তোমাৰ নাচটো চালোঁ। আচলতে নাচৰ তোমাৰ জন্মভূতে নাচৰ তোমাৰ সম্পৰ্ক কিন্তু আছে। আশা কৰিম ভৱিষ্যতে তোমাৰ পৰা আমি সুন্দৰ প্ৰক্ৰিয়া তুমি শিকিছা নেকি? নাই শিকা ন? বা যিয়ে নহওক ছাত্ৰ ছাত্ৰীসকল, এই বেয়া পোৱাৰ একোৱেই নাই, কিন্তু সেইবুলি তোমালোকে আকৌ মাজত গৈ চান্সটো ল'ব নালাগে, চব ভাল পাওঁ বুলি কৈ দিয়া সুবিধাটো ল'ব নালাগে। তুমি এটা সুন্দৰ গীত গাই আমাক আনন্দিত কৰিবা বুলি আশা ৰাখিছোঁ। মই প্ৰতিমা পাণ্ডে